এইখন কদমগুৰি গাঁও। অতীজৰ পৰাই এই সেউজী গাঁওখনত জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে খিলঞ্জীয়া লোকসকলৰ সন্তোষ ভৰা বসতি। পৰোপকাৰী আৰু সহজ সৰল লোকেৰে ভৰা এই গাঁওখনিত শিশুৰ মুখত হাঁহি, যুৱকসকলৰ মুখত উদ্যম আৰু জ্যেষ্ঠজনৰ মুখত প্ৰশান্তি সদায় বিদ্যমান। এই কদমগুৰি গাঁৱৰে 3জন উচ্চ শিক্ষিত আৰু কৰ্মোদ্যমী যুৱক, হীৰক, ৰহিম আৰু জীৱন। কামৰ সৰু বৰ নিবিচৰা এই ডেকাহঁতে এয়া আজিও নতুন কিবা কামৰ পৰিকল্পনাতেই চাগে ব্যস্ত আছে। আহকচোন জানো সিহঁতেনো কি কাম আৰম্ভ কৰিব খুজিছে। ৰচোন ইয়াতে এখন বহি লওঁ, ভাগৰ লাগিছে। ৰ বহুত গৰম পৰিছ। ঐ ৰচোন ইয়াতে ঐ আজি বহুত গৰম বহুত গৰম আজি। জীৱন সেইটোনো কি চাই আছ? গাঁৱৰ ল'ৰা কেইটামানে মিলি বৰ ধুনীয়াকৈ খেতি কৰিছোঁ, চাচোন চা, ইউটিউবত দিছে। চাওঁ দেখাচোন। আমিওচোন কৰিব পাৰোঁ এনেকৈ। হয় দে। কৰিবিনো কেনেকৈ? ইমান ডাঙৰ মাটি দেখোন আমাৰ গোটেইকেইটাৰ ভিতৰত কাৰোৱে নাই সেইটো হয় কিন্তু দেই। হয় দে, আমাৰো যদি মাটি অকণ থাকিলে হয়, থকা হ'লে বৰ ভাল হ'ল হয়। আমিও কৰিব পাৰিলোঁ হয় ন? হয় দে। এই মাটিখিনি চাচোন। এই মাটিখিনি আমি জনা হোৱাৰ পৰা চাচোন, খালী হৈ থকা নাই জানো? তেনেকেই আছে। শুন, আমিতো কিবা এটা ইয়াতে আৰম্ভ কৰিব পাৰোঁ ন? এই ঘপককৈ কথা এটা নকবি ৰচোন। মাটিখিনিনো কাৰ জানিবতো লাগিব ন? মাটিখিনি আমাৰ গাঁৱৰ এই মনোহৰ বৰ্তাৰো। মনোহৰ বৰ্তা নেকি? এই বৰ ভাল। আমি যদি গোটেইকেইটা বৰ্তাক সোধোঁ, বৰ্তাই দিব চাগে, বুজিছ? আজি আবেলি এপাক সোমাই যাবি নেকি? আবেলি নহয়, এতিয়া সোমাই যাম। এতিয়া যাওঁ, ব'ল। কিবা এটাতো কৰিব লাগিব ন? ব'ল আহ। বৌ সোমাই যাব লাগিব, ব'ল। বৰ্ডা দেখোন ঘৰতে আছে। বহিছো দে। নহা মানুহ আহিলি যে। এই বৰ্তা কি কয়, আমি দেখোন আহিয়ে থাকো আপোনালোকৰ ঘৰলৈ। কিবা কামত আহিলি? আজি আপোনাৰ লগত বৰ ডাঙৰ কথা লৈ আহিলো। কি বৰ ডাঙৰ কথা? এই কওক। এই আপোনাৰ যে সেই মাটি এডোখৰ আছে যে, এনেই পৰি আছে যে বহুত দিন। এই আলিকাষৰ মাটি। দাদা আমি কিবা এটা কৰিম বুলি ভাবিছো। কথাটো তহঁতি ইমান এটা বেয়া ভবা নাই, বুজিছ? কিন্তু মই এবাৰ বৰমাৰক সুধি চাব লাগিব। বৰমাৰ লগত কথা পাতি মই তহঁতক সঠিক সিদ্ধান্তটো দিম। হা বৰ্তা জনাব আমাক। ঠিক আছে দে। ঠিক আছে তেতিয়াহ'লে আপুনি জনাব আমাক। ঠিক আছে বাৰু দে। ঠিক আছে, আহিছোঁ। যা ঠিক আছে দে, হ'ব দে। ঐ তই যে মোক ইমান খৰকে মাতি আহিলি, ক'ৰবাত পাৰ্টি আছে নেকি? পাৰ্টি বুলিয়ে ধৰিব পাৰ। যদি কামটো হৈ যায় তেনেহ'লে পাৰ্টিটো তই দিব লাগিব ন। এই কিহৰ পাৰ্টি? তই জানো কি কৈ আছ মই একোৱে বুজি পোৱা নাই। পিছত বুজিবি। বল যাই যাওঁ। আজি যিয়ে নহওক প্ৰস্তুতি প্ৰপ'জ কৰিমেই। আহিলে ইহঁতে। হাই আহিলি আমি? আহিলো। কি কথা ক'ব লাগে আছে ক, যদি মনলৈ আহিলে তাই। প্ৰস্তুতি, মই তোমাক বহুত ভাল পাওঁ। এবাৰ ভাল পাই চাবা নেকি মোক? যদি তুমি য়েছ কোৱা, এই বাইকতে আমি গুচি যাম লাডাখ। তই মোক ভাল পোৱাৰ সপোন দেখিছ, তই এই বাইকখন লৈ তই মোক লাডাখ নিবি? ফাৰ্ষ্টে KTM ল, তাৰপিছত মোক ভাল পাবি। আনি আমি যাওঁ।
প্ৰস্তুতি শুনাচোন দেউতা মোক এইখন বাইক দিছে ষ্টাৰ্টে নহয় আজি মোক বাইক লাগিবই মই নাজানো আজি মই ঘৰত মোক বাইক লাগিবই যাম কিন্তু ৰাখিবই আজি বাইক হেৰা এই 9টা বাজিবৰ হ'ল তোমাৰ ল'ৰাৰ যে অকণো খা খবৰে নাই এতিয়ালৈকে হ'লেও কি আজিকালি বহুত দেৰি কৰে দেই হেল্ল' এই কেইটা বাজিলা চাচোন হা ইমান দেৰিলৈকে কি কৰি থাক তই অ' মা দেউতাক ক'লে নাই মই কালি পৰা কথাটো কি কথা বাইক ঘৰত দেখোন বাইক এখন আছে এই আপুনিয়ে লোৱা এইখন কিমান দিন হ'ল 20 বছৰ আগতে লোৱা মোক এখন চলাই থাকিলে চবে হাঁহে ঘেগেলা হৈ গ'ল গৈ এখন হেল্ল' মোৰ ৰিটায়াৰ হ'বলৈ হ'ল এতিয়া তই ঘৰ চলোৱাৰ কথা ভাবিব লাগে নে সেই বাইক লোৱাৰ কথা ভাবিব লাগে তই কচোন বাৰু মই নাজানো এইবিলাক মোক কেতিয়াম লাগিবই তাৰ এমালিটো দেখিলা কিনো কেতিয়াম বাইকৰ কথা কৈ আছে কি মই হলে একো ধৰিব পৰা নাই দেই অ' মা মোক কিন্তু এই 2 দিনতে কেতিয়াম লাগিবই নহলে মই কৰবালৈ গুচি যাম এই কেতিয়াম নে কি সেইখনৰ তুমি দামটো কিমান জানা মাটি বেছি বাইক দিব লাগিব শুনাচোন মোৰ হাই প্ৰেচাৰ তাতে এই মাক পুতেক দুটাই মোক অৱস্থা নাইকিয়া কৰি পেলাইছে কেটিএমখননো বাৰু এতিয়া মই কেনেকে লৈ দিওঁ ইফালে গাঁৱৰ ডেকা কেইটাৰ ওচৰতো মই এতিয়া মুখ উলিয়াব নোৱাৰা হলো মাটিখিনি বেছি যদি কেটিএমখন দিবলৈ লাগে সিহঁতকনো কেনেকে মই খেতি কৰিবলৈ মাটিখিনি দিম বাৰু মোক বাৰু মাইকী তলতীয়া বুলি নেহাৰিবনে সিহঁতে কপালো মোৰ এখন হেৰা মই অলপ ওলাই যাওঁ দেই আপুনি কতো ওলাই নাযাব দেই ভাইটি আহিব ভাইটি তাৰ আকৌ ঘপককে আহিবলৈ কি হ'ল মানে মই যে তাক মাটিখিনি বেচা কথা কৈছিলো সি বোলে মানুহ এজন পাইছে তাকে আজি আহিব হেনো আপোনাৰ লগত কথা পাতিবলৈ যি ভাল দেখা তুমিয়ে কৰিবা আৰু বুজিছা মই এই মাটিৰ লেনদেনত আৰু নাথাকো আৰু এনেও মোৰ মাটি বেচাৰ ইমান ইচ্ছাই নাই মই আহিছো দিয়া কথাটো গুৰুত্বই নিদিলে ভাইটি অহালৈকে টিভিটোকে চাওঁ ভাইটি নেকি আছো না সোমায়া আহক দাদা বিন্দু নাই নেকি আছিলে অলপ আগতে ওলাই গৈছে এই দাদাই মাটি ল'ম বুলি কৈছে বাইদেউ নমস্কাৰ মোৰ নাম ৰঘুল হাজৰিকা নমস্কাৰ পিছে আপোনাৰ ঘৰ দাদাৰ ঘৰ অসমৰ য'তে ত'তে আছে দাদাৰ বহুত টকা হয় নেকি বাইদেউ আপোনালোকৰ মানে ইয়ালৈ মই নতুনকৈ আহিছো মানে ব্যৱসায় এটা ষ্টাৰ্ট কৰিম বুলি ভাবিছিলো হয় বুজিছো বাইদেউ গাড়ীৰ মাটিটোৰ দাম দৰটো কৰি লোৱাই ভাল হ'ব নেকি মই দাদাৰ লগত কথা পাতিছো বাইদেউ আপুনি কোনো টকাৰ কাৰণে চিন্তা কৰিব নালাগে বাইটিয়ে যি দাম কৰিছে মই এইটো দামে দি দিম আপোনাক ঠিক আছে এতিয়াহ'লে মই আহিছো ঠিক আছে বাইদেউ ময়ো এতিয়া যাওঁৱে নেকি তই চিন্তা কৰিব নালাগে মই কি কৰিব লাগে কৰি ল'ম আহোঁ ফাইনেলি ঘেগেলা বাইকখন সলালা আৰু
তোমাক কোৱা নাছিলোঁ নতুন এখন ল'ম বুলি। হওক দিয়া, চইচ ভালেই তোমাৰ। পিছে লাডাখ যাব পাৰি। তুমিও পিছে মোৰেই চইচ। ব'লা ব'লা, তোমাৰ নতুন বাইকখন অলপ ফুৰি আহোঁ আজি। ব'লা ব'লা, তোমাক পুৰা ফুৰাম। মোৰ মনবোৰ ভাল লাগি নথকা হৈছে আৰু বুজিছ। যি কৰোঁ চব ডুবে, একো এটা কৰিব পৰা নাই এতিয়ালৈকে। সেই চালা মনোহৰ বৰ্তাকো মাটিকণ খুজিলোঁ, আজিলৈকে খবৰ এটাও নিদিলে। তই ভাবি আছ মাটিৰ কথা, বেছি আজৰি হৈ গ'ল। পিতেকক বাইক কিনি দিলে। হা মাটি বেচিলে? কেতিয়াৰ পৰা দিলে? কাক? সেইবোৰ মই নাজানো, কিন্তু এটা কথা জানো, মাটি বেছি পিতেকক বাইক কিনি দিছে। হয় হয়, বুঢ়াটো কিন্তু পেটটো বেয়া। লোকৰ মাটি লোকে বেচিছে, আমি মাথা কমাই কি লাভ আৰু বুজিছ। সেইটোও হয়। এটা কাম কৰিব লাগিব, গাঁৱতে বেলেগক মাটি বিচাৰি চাব লাগিব। খেতি নকৰা মানুহ বহুত আছেতো গাঁৱত, তাকে বিচাৰি চাওঁ। ব'ল 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 ব'ল, নিজৰ মাটি থকাটো টেনশ্যন নাছিলে। বেলেগকে সুধি চাব লাগিব। আহ ডেকাহঁত দেখোন। ক'ত গৈছিলে? মই এনেই মৰ্ণিং ৱাক কৰি আছোঁ বুজিছ। পিছে তহঁতি কোনফালে যা? আমি অলপ ৰোৱনী বিচাৰি গ'লোঁ। গাঁৱতে মানে মাটি অলপ পাইছোঁ, তাতে লাগি আছোঁ আৰু। এই বৰ ভাল কাম কৰিছে বুজিছ। কিন্তু মোৰ এটাহে বেয়া লাগিলে জাননে, মই যে তহঁতক মাটিখিনি দিব নোৱাৰিলোঁ। এই বৰ্তা, সেইবোৰ কথা ভাবি নাথাকিব। এয়া মাটি সেই কথা গ'ল আৰু পুৰণি হ'ল আৰু। তাকে পিছে আপুনি মাটিখিনিহে বৰ বেয়া মানুহ এটাক দিলে। কথাটো ময়ো মন নকৰা নহয় বুজিছ। মানে মানুহটো গাঁওখনত দাদাগিৰি হৈছে বুজিছেনে। ৰাতিলৈ মদৰ আড্ডা, কিবা বেয়া কাম কৰি থকা যেনহে লাগে মানুহটো। গোটেই পৰিৱেশটোৱে চেঞ্জ কৰি দিছে বুজিছনে। সি মোৰ পৰা মাটি কিনি ঘৰো বনালে, কিন্তু এতিয়ালৈকে মোক পইচাই নিদিলে নহয়। কি কয় বৰ্তা? 1 লাখমান টকা দিবলৈ আছে বুজিছনে। বৰ্তা তাক এনেকৈ এৰি নিদিব, পইচাটো উলিয়াই লওক, লাগিলে পুলিচৰ ওচৰ লওক আপুনি। হয়তে মই বৰ বিপদত পৰিছোঁ। পইচাটো সোনকালে ওলোৱাৰ ব্যৱস্থা কিবা এটা কৰক বৰ্তা। ঠিক আছে দে, মই কথাটো ভাবি চাম বাৰু। মোৰ দেৰি হৈছে বুজিছ। মই যাওঁ দে। ঠিক আছে হ'ব। শান্তি নোহোৱা হৈছে। হেৰা শুনিছানে? হেৰা ওলা। কি হ'ল আপোনাৰ ইমান গৰম যে? এই মাটি যে ইমান উৎপাতকে বেচিলা, এতিয়া পইচা দিয়া সময়ত যে একো খা খবৰ নাই, তুমি গম পাইছানে নাই? ভাইটিয়ে দিব নহয়, অলপ ধৈৰ্য ধৰকচোন আপুনি। থোৱাহে তোমাৰ দালাল ভাইৰ কথা, এই বহুত ডেট দিলে, আজিলৈকে কিন্তু খবৰ এটা নাই। নাই সি দিব, এবাৰ কৈছে নহয় তাৰ পৰা লৈ দিম বুলি। তোমাৰতো তাৰ পৰা মোৰ শান্তি নোহোৱা হৈছে জীৱনত। কি হৈছে মানে দেউতা, ইমান ৰাতিপুৱা হুলস্থুল কৰি আছে? এই মাৰ খোজ, মই এইবিলাক একো নাজানো। আমি যে মাটি বেচিছিলো, আধা পইচা পোৱাই নাই, তাকে শুনাই আছো। কি সি পইচা দিয়াই নাই এতিয়ালৈকে? নাই দিয়াতো। মই আজিয়ে গৈ আছো তাৰ ওচৰত। ৰচোন তই যাব নালাগে, মামাৰে চাব নহয়। তাক মুখেৰে কৈ লাভ নাই, আজি মই মামাক লৈ গৈ আছো। তই আকৌ তাত গৈ মাৰ ধৰ নকৰিবি। সেইবোৰ দেখা যাব। এই তহঁত দুটাৰ কাৰণে মই গাঁৱত মুখ ওলাব নোৱাৰা হলো, গম পাইছ? মাটিখিনি বেছি মোৰ শান্তিহে নোহোৱা হ'ল। এতিয়া বাপেক পুতেকৰ কথাই শুনি থাকিব লাগিব মই। মাল খাবলৈ পইচা ঠিকেই আছে। চিনি পোৱা নাই দাদা, এইটো আমাৰ অচুক ভাগিন। মাল খাব। তোৰ লগত মাল খাব অহা নাই, সোঁৱৰাই দিব আহিছো, পইচা দি দিবি। কিহৰ পইচা? মাটিৰ পইচা, মাটিৰ। মাটিৰ পইচা নিদিওঁ তোক মই, তোৰ বাপেৰৰ মাটি তোক মই বুজিব নাই। বাপেৰক ধৰি কথা নকৰিবি। ইয়াৰ পৰা কেনেকে পইচা উলিয়াব লাগে আমি উলিয়াই লম। নিশ্চয় ফাটি গ'ল।
ইয়াক কেলা মই গোটাই নেৰো you up, I'm talking about baby son. Chill off in your crib and have a thing running in this nigga son. Girl, you like my pot of beer. Post my bill, pay for my lawyer. Play your position and the mother hoes get out of order. When you wanna give me that pussy, you purchase a plane ticket, bro. When you wanna give me that pussy, you purchase a plane ticket, bro. When you wanna give me that, 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 when you wanna, when you wanna, when you wanna, when you wanna. I'm on some pimp shit, bro. चला और तो चला बापेरा पैसा दिया হয় তো গাড়ি দিলু হেতেন বাপেরা পয়সা নি দিলে মোক এই ধরিয়া বস কক কি কামত মনত পেলাম কি নাম বস অশোক পেলা মনে মনে থাক কোনে ফোন কৰি আছে দেখা নাই হয় বস এটা কাম করি আপনি মোক ফটোকপি পঠাই দিব আপনার কাম হয়ে যাবে কিন্তু বস মোক এবার পেমেন্ট মোক বস সময় মতে লাগিব তহঁতি এতিয়া লাগে মৰা নাই তহঁতি খাবলৈ আহ কি হ'ল চাবি খুলি দিলি যে তই অশোক নহয় জানো হয় কিবা কাম আছিল নেকি অঁ আছিলতো তোক মৰা কাম মই আকৌ কি কৰিলোঁ তোক
হাজৰিকাদাৰ মানুহ হাজৰিকাদাক বেয়াকে কৈ তই খাৰি যাম বুলি ভাবিছ নেকি হাজৰিকাদাৰ মানুহ তাক কেলা কৈ দিবি ঘেণ্টা খাতিৰ নকৰোঁ কেলা ইয়াৰহে কথা বেছি তোক মাৰি নেপেলাও তোক আধা আধাহে মাৰিম এই বেলে মোৰ বেলেই নাই ঐ তই কাম খাব পেণ্ট খুলি যাব তহঁতি একো কাম কৰিব নহয় মাৰ ইয়াত কি হ'ল চাবি খুলি দিলি যে এইখিনি সেই মাটিডালে লৈ যাব লাগিব বুজিছ আবেলি পথ তত থৈ আহিবিগৈ দিব লাগিব মাটি ৰুবলৈ বেছি নাই আৰু বুজিছ তাকে এবাৰ পানী কম নহয় বহুত শেষ খেতি দেৰিকে বৰষুণ যাক দিলে নহয় হৈ যাব আৰু বুজিছ সোনকালে কথা এটা গম পাও নে নাই ঐ ইমান দৌৰি থাকি আহিছে যে এই যে মনোহৰ বোলে পিতেক যে অচুকক মাৰিলে নহয় খুব পিটিলে এই যে আমাৰ বাধা আছে যে হাজৰিকা হাঁহ মেটে সি বহুত পিটিছে বলচোন বল আমি যাওঁ বতাহ অকলে এৰিব নোৱাৰি বল বল ই কিন্তু আমাৰ গাঁও লাগ মাৰি ঠিক নকৰিলে দে কথাটো বচোন বল বতাহ কেতিয়া এৰিব নোৱাৰি বলচোন বল তহঁতি কৈ থাক মই পুলিচৰ তাত খবৰ দি আহি আছো তই তহঁতি বৰতাক চাবি হা একদম বল 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 বৰ্তা খবৰটো কোনে লৰালৈকে আহিলো বৰতা অচুক ক'ত বচুক তাক বৰমাৰে হস্পিটাললৈ লৈ গৈছে বহুত বেয়াকে দুখ পাইছে হাতত ভৰিত একেবাৰে অৱস্থাই নাই গম পাইছনে কচোন বৰতা ই কিন্তু হাজৰিকা কিন্তু তাক মাৰি কিন্তু ভাল নকৰিলে কিন্তু দেই একদম বেয়া কাম কৰিলে সি ৰহিমো পুলিচৰ ওচৰত গৈছে তাক পুলিচৰ পৰা দুকুমান দিলেহে সি যদি শান্তি হয় তাৰ চেছ কৰি দিছে সি চব বহুত ভুল কাম এটা কৰিলো মই এনেকুৱা মানুহ আগতে গাঁৱত নাছিলে তাক মাটিখিনি বেছি মই বহুত ভুল কাম কৰিলো সি গাঁও বহুতো বৰ্তা বৰবাদ কৰি দিলে বহুত বেয়া পথত লৈ গ'ল সি হয় বৰতা ৰহিমো পুলিচৰ ওচৰত গৈছে নহয় তাত ধৰা পৰিলে ব্যৱস্থা এটা ল'ব লাগিব হয় নেকি আচলতে কি জানে বৰতা বৰতা হয় আহিলি মই থানা পৰা আহিলো পুলিচ থানা পৰা আহিলো বুজিছ কি হৈছে তাত তাত আছো না বহি লৈ বহি লৈচোন কচোন এতিয়া পুলিচৰ মতে তাৰ আধাৰ কাৰ্ড ভোটৰ কাৰ্ড চব ডুপ্লিকেট
এইটো অঞ্চলত বোলে পুলিচে কোৱা মতে সিয়ে বোলে ড্ৰাগছৰ ব্যৱসায় কৰি আছিলে। হয় বৰ্তা, আমি অতন্যাবাক কৈছো ন, সি কিবা এটা বেয়া কাম কৰি আছে অঞ্চলত। তহঁতক মাটিখিনি নিদি মই বহুত ডাঙৰ ভুল কাম কৰিলোঁ বুজিছনে। মোৰ যে এই মাটি দৰাই কাল হ'ল বুজিছ। হ'ব তা টেনশ্যন নল'ব, ৰকচোন টেনশ্যন নল'ব। আচলতে কি জানে বৰ্তা, আজিকালি আমাৰ মানুহবোৰে খেতি বাতি নকৰা হ'ল নহয়। খেতি বাতি নকৰাৰ কাৰণে এই মানুহবোৰক কম দামতে মাটিবোৰ বেছি দিয়ে জানেনে। ভুলটো আমাৰে বুজিছ। আজিকালি আমাৰ মানুহে জলকীয়া এটাও ঘৰত নকৰে, সেইবাবে বজাৰত জুই চাই দাম বস্তু। আৰু ইহঁতৰ নিচিনা মানুহবোৰে সেই পথাৰৰ মাটিবোৰ নিজে নিজে দখল কৰি খেতি কৰিবলৈ লৈছে। আৰু কি হৈছে জানো, বজাৰবোৰ আমাৰ ফালৰ পৰা গুচি গৈছে ন, আমাৰ হাতৰ পৰা গুচি গৈছে। হয়, আমি সজাগ হ'ব হ'ল। আমি অতি সোনকালে বজাৰবোৰ আমাৰ হাতলৈ আনিব লগা হ'ল। আনিবই লাগিব আমি। ঠিক কথা কৈছো তহঁতে। আমাৰ গোটেইকেইটাৰ এটা ডাঙৰ সপোন আছে জানে বৰ্তা। কি সপোন কচোন? এই অঞ্চলত যিমানবোৰ মাটি খেতি নকৰাকৈ আছে, আমি গোটেই মাটিখিনি লৈ এখন বহুমুখী পাম খুলিম বুলি ভাবিছো। তাতে গাখীৰৰ পৰা মাছলে, শাক পাচলিৰ পৰা বিভিন্ন ধৰণৰ ধানলে আমি কৰিম বুলি ভাবিছো। কিন্তু কেৱল আমাক মাটিৰ অকণমান প্ৰয়োজন বৰ্তা। বৰ্তা, আমাৰ যদি এই সপোন পুৰা হয় তেতিয়াহ'লে আমিতো অৰ্থনৈতিকভাৱে সবল হ'মেই। কিন্তু এই অঞ্চলৰ সকলো মানুহক আমি কম দামতে যোগান ধৰিব পাৰিম। বহুত ভাল কথা ভাবিছো তহঁতে। আজিৰ পৰা মই তহঁতক মোৰ যিমান যি কৰিবলগীয়া আছে তহঁতৰ কাৰণে মই কৰিবলৈ সাজু আছো বুজিছ। মাথো এটা কথা, আমাৰ এই ল'ৰাটোক অকণ তহঁতৰ লগত ৰাখিবি বুজিছনে। বৰ্তা, যদিও আমি স্বাধীন, বেলেগৰ ওপৰত নিৰ্ভৰ কৰি নিজকে কিবা পৰাধীন অনুভৱ হয় বুজিছে। তহঁতে চিন্তা নকৰিবি বুজিছ। তহঁতৰ কথা মই গাঁৱৰ সকলোৰে আগত আলোচনা কৰিম। আৰু তহঁতৰ নিচিনা ল'ৰা যদি আগবাঢ়ি আহে, পৰাধীনতা আঁতৰি এদিন আমাৰ মাজলৈ অতি সোনকালে স্বাধীনতা ঘূৰি আহিব।